এইবোৰ সম্বৰ্ধনা দিছে নাজানো কিন্তু কষ্ট কৰিছোঁ এইবোৰ অনুষ্ঠানৰ কাৰণে কষ্ট লাচিত বৰফুকন ডাঙৰে একদম হুবহু এখেত ভাল লাগিছে লগ পাই আৰু মেডাম মেপি পৰৱৰ্তী সুকলমে পাৰ হৈ যাওক তাৰে কামনা কৰিলোঁ থেংক ইউ মেডাম মেপি হেঙেৰাবাৰী উদযাপন সমিতি ৰাইজৰ তৰফৰ পৰা হেৰি আমাৰ 7টা গাহৰি আমাৰ বৰ্তমান যিটো দেখা গৈছে আমাৰ প্ৰায় 4 কুইণ্টেল গাহৰি মাংসটো আমি ৰাইজৰ কাৰণে উৎসৰ্গা কৰিছোঁ খাব সকলোৱে মিলি আমাৰ ভাল লাগে আমি মানুহক খুৱাই ভাল পাওঁ তাৰমানে যিটো আগৰ পৰা চলি আহিছে সেইমতে আমি কামখিনি কৰিছোঁ আৰু কি ক'ম আৰু কিনে ভাত খাওক আমি তাকে কামনা কৰিছোঁ গোলাঘাট খুমটা সমষ্টি গাঁও হিচাপত কেঞ্চাৰ গাঁও মই পুলিচ অফিচাৰ আছিলোঁ বাৰু আমি এইখিনিয়ে কৰি আছোঁ এতিয়া ৰিটায়াৰমেণ্টৰ ভাল লাগে ভাল কামত জড়িত হৈ ভাল লাগে ন আহোমৰ বৈশিষ্ট্যটো সেইটোৱে বৰ অসম কৰিছিলে কেনেকৈ চুকাফাই বৰ অসম কৰিছিলে ইয়াতে যিবিলাক ভূমিপত্ৰ আছিলে ভূমিপত্ৰক লৈ একাকাৰ কৰি দিছিলে আৰু অসমীয়া মানে আহোম নহয় বা কাৰ্বি নহয় বা বড়ো নহয় বা মহন্ত নহয় গোসাঁই নহয় বৰ অসম কৰিছিলে গতিকে আজি মেডাম এপিত তেখেতে কৈছে সকলোবিলাক আনিব লাগে ইয়াতে আহোম বুলি কথা নাই ইয়াতে সকলোবিলাক আৰু আহোমৰ উদাৰতা আছিলে সেইটো আহোমৰ আজি যিটো উদাৰতা তেখেতলোকে নিজৰ ভাষাটোকে ত্যাগ কৰি দিলে তেখেতে বৰ অসম কৰিবৰ কাৰণে অসমীয়া ভাষা গ্ৰহণ কৰিলে আৰু এই চুকাফাৰ বক্তা কিজনকে কৈছে যে আহোমে বহুত ত্যাগ কৰি পেলাই গোটেই নৰ্থ ইষ্টক কৰিছিলে আমাৰ উদাৰতাৰ ভাৱেৰে ইয়াতে কোনো হিন্দু মুছলিম বড়ো কছাৰী আহোম কোনো নাই চব আমি অসম